নমস্কাৰ, কেনে আছে সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া পচলা কাটি আছে আমাৰ ৰীতাই। মই উঠি আহোঁ মানে তাই পচলা আৰু কঁঠাল গুটি অমিতা ৰেডি কৰি থৈছে, আদা নহৰু এইবিলাক খুন্দি থৈছে। তাৰমানে পচলা এতিয়া খাৰ বনাব লাগে। সেইদিনা পচলা লৈ আহিছিলোঁ আমি ঘৰৰপৰাৰ পৰা। পচলাৰ খাৰ বনাম, এতিয়া বনাই আছোঁ। বেছিকৈ নেদেখাওঁ বাৰু, আপোনালোকে জানেই। পচলাখিনি এনেকৈ হালধি নিমখ কেঁচা জলকীয়া দি ভাজি ল'ম। ভাজি লৈ তাতে খাৰ দিম। খাবলৈ খুব ভাল লাগে। সদায় খাৰ নিদিওঁ, আজি মানে খাৰ দিবলৈ মন গ'ল আৰু অকণমান মচুৰ দালিও দি দিছোঁ বাৰু, কাৰণ লৰালৰি কৰিছোঁ। আজি আমাৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠান আৰু বাটৰ নাট হ'ব দুখনকৈ। এখন হ'ব বাইহাটা চাৰিআলিৰ মাজমজিয়াতে হ'ব আৰু আনখন হ'ব বেজেৰাৰ ৰাস্তাত। তাৰপিছতে আমি উদয়ন শান্তি নিকেতনত যি চলি আছে কৰ্মশালা, তাতে মঞ্চ নাট এখনি কৰিব শিশুসকলে। এয়া আমি আহি গ'লোঁ, খাই বৈ ভাত পানী খাই বৈ ডাবুহঁতকো ল'লোঁ, সকলো তেলডিপুলৈ আহিলোঁ। ইয়াতেই বাটৰ নাটখনি হৈ আছে, আৰম্ভ হৈছে। আৰু তেলডিপুৰ মানুহজনক কথাটো জনালোঁ, খানাটো জনাইছোঁ, স্পীকাৰকো কৈ দিছোঁ। মদন দা আহিছে, ইতিমধ্যে নাট আৰম্ভ হৈছে। আৰু চাণক্যহঁতো আহিছে, চাণক্য পিংকু বিনু সকলোৱে আহি পালে। আপোনালোকে নাটখন চাবচোন বাৰু। আচলতে গৰম বন্ধৰ দিনকেইটা শিশুসকলে প্ৰায় ঘৰতে এনেই থাকে, পঢ়া শুনাটো চলিয়ে থাকে। গতিকে এনেধৰণৰ যদি সামাজিক কামবিলাকত তেওঁলোকক লগাই দিয়া যায়, তেওঁলোকৰ মনবিলাকো ভাল হয় আৰু মানুহৰ লগত মিলিবলৈ শিকে। পইচা দে কৈছোঁ। সেইফালে যাবি? অঁ, ৰাস্তা পাৰ হ'ব নালাগে। এজনী কোন সঁচা লাগিছে? দৰ্শকৰ মাজৰ পৰা মানুহবোৰে কিছুমানৰ লগত আহি সঁচাকৈ চুৰ বুলি ভাবিছে। অঁ, হঠাৎ গেছি তাই ন? ক'ৰ পাৰিলে তাৰে হয় নেকি? অঁ, তাক সঁচাই দি আহিছে, মাৰিছে তাক। সঁচা বুলি ভাবিছে তাই চুৰ বুলি। নাটক বুলি ক'ব নোৱাৰি। ল'লে বেগটো। কি বস্তু কি তাৰমানে নাটক কৰিছে। নকবি, ডিৰেকশ্যন আছে নহয়। তহঁতে কিয় ক? দিগদাৰ ধৰণৰ নাহৰ এদিনতে কৈ থাকা। ডিৰেক্টৰ ওপৰত নকবি।
পিছুৱাই দিয়া অলপ পিছুৱাই দিয়া কেইটামান পচাবি মাৰিবই ধৰিছে মই গৈছোঁ কবি পুলিচকে দিব লাগিব প্ৰথমজন ল'ৰা যোনে চহৰলৈ পঢ়িবলৈ গৈছিল দাদা মোৰ সপোন হ'ব নোৱাৰে দাদা দাদা তোৰ কি হ'ল? দাদা সকলো সপোন জনাইছে দাদা তো সিহঁতে ড্ৰাগছ খোৱা বুলি কৈছে দাদা কৈ দে না যে তই একো কেতিয়াও কৰিব নোৱাৰ দাদা কোনো সপোন তাই হৈ যাব নোৱাৰে দাদা সিহঁতক মাতি দে মা দেউতাৰ সকলো সপোন তই পাহৰি গলি নেকি দাদা কৈছোঁ থাকিব দিছোঁ তই কেতিয়াও ড্ৰাগছ খাব নোৱাৰ দাদা আৰু দেখিছে ৰাইজ ড্ৰাগছৰ কবলাকে শিক্ষিত ল'ৰা এজনৰ কাহিনী এয়া গুৱাহাটীত হেনো পঢ়িবলৈ গৈছিল ডক্তৰ বনিব পিছে তাক সংবাদ কৰি এয়া ল'ৰাৰ অৱস্থা এই ড্ৰাগছে এজনকে নহয় গোটেই সমাজখনক ধ্বংস কৰি পেলাইছে হয়নে ড্ৰাগছ হৈছে এক মাৰাত্মক ব্যাধি আৰু আমি সকলোৱে মিলি এই ড্ৰাগছ শব্দটো সমাজৰ পৰা আঁতৰাই নি দুয়োটাই বুকুত দলিয়াই পেলাওঁ ড্ৰাগছ ধ্বংস হওক ড্ৰাগছ দিবাত যাওঁ ড্ৰাগছ ধ্বংস হওক ড্ৰাগছ দিবাত যাওঁ এইখন এই অনুষ্ঠান প্ৰাৰ্থনাত শেষ কৰি আমি মঞ্চ পালোহি মঞ্চত এতিয়া মুকলি সভা হ'ব ইয়াতে প্ৰমাণ পত্ৰবিলাক দিয়া হ'ব এই অৰ্জুনপাল দাদাই মঞ্চ মুকলি কৰিলে সাহিত্য অৰ্পণ কৰাৰ বাবে মই নিজকে ধন্য মানিছোঁ আৰু উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ যিটো এই অভিনয় প্ৰশিক্ষণ শিবিৰ পোনপটীয়াকৈ ক'ব গ'লে উদয়ন শান্তি নিকেতনৰ আজি প্ৰায় 30-35 বছৰ হ'ল ইয়াত আমি গীত মাত বহুতেই কৰিছিলোঁ কিয়নো ইয়াত প্ৰথম 10 বছৰত মই ডাইৰেক্টৰ আছিলোঁ সঞ্চালক তেতিয়া আমি প্ৰতি বছৰে এটা সময়ত এই ল'ৰা বহি আছে থৈ দিছে পংকজে নিৰন্তৰ এফালে সৰু অকণমান যে আৰু আমি ক্ৰমাগতভাৱে চলাইছিলোঁ প্ৰথম নাটকখন আছিলে নাটক ড্ৰাগছৰ বিৰুদ্ধে সুন্দৰকৈ বহুদিনৰ মূৰত আৰু আমাৰ বেজেৰা আমাৰ বজাৰৰ ইয়াৰ উদ্যোক্তা চবটোতে এওঁ মোৰ ক'ব গ'লে শিশুসকলে বৰ সুন্দৰকৈ এওঁৰ কৰিছে মাক আপোনালোকে মোৰ দেখিলে ভনীৰ দৰে এওঁ মোৰ ভাগিনী ছোৱালীৰ দৰে একে গাঁৱৰে এওঁৰ অসম লেখিকা সমাজ দুখৰ বাইকা ছোৱালীকেইখন যেতিয়া অধিৱেশন হৈছিলে
অসমকীয়া তাৰ ক'ব লাগিব স্মৃতি গ্ৰন্থ চুকে ময়ো কোণে। গতিকে এই ড্ৰাগছ আমি 22 চালি এটা সময়ত এনেকুৱা আছিল আৰু নাটকখনৰ উদ্দেশ্য ডক্টৰ সেয়াই আছিল। হীৰেণ গোহাঁইৰ আৰু নেতৃত্বত শিশুসকলক আচলতে এইবোৰ সদৌ এতিয়াৰ পৰা অসম শিকোৱাটো কৃষক উচিত। সমাৰোহ হৈছিল, তাতো এখন গ্ৰন্থ উলিওৱা হৈছিল। আৰু সেই গ্ৰন্থখনে এটা অঞ্চলত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। আমাৰ পাথৰী ঘাটৰ গাঁও মান্দাকাটা, এতিয়া নামটো আপোনালোক ক'লে আচৰিত মাৰিব। মান্দাকাটা, মানৱ দাৰে কাটিছে, মানে দাৰে কাটিছে। সেই বুৰঞ্জী নাই এতিয়া, চিন্তা কৰোঁতা মানুহ নাই। আমাৰ গীত মাতো হেৰাই গ'ল। আমাৰ মাজত নাটকৰ সমল ইমান ভাল পোক কামৰূপ অঞ্চলত আছে যে নাটকৰ সমলবোৰো হেৰাই যাব। গতিকে এই যিবিলাক প্ৰাকৃতিক সম্পদ, কৃষ্টি, সংস্কৃতি, আমাৰ যিবিলাক গুৰুসম ব্যক্তিৰ পুৰণি কলীয়া আশীৰ্বাদ সদায় লাগে আমাক। সেয়েহে এটা অনুষ্ঠানত তেখেতসকল বিষয়বস্তু নাথাকিলে আমাৰ সেইবিলাক আগ্ৰহ যদি যেন লাগে। কালৰ কথাত হেৰাই যায়, তেতিয়া আমাৰ জন্মৰ সাৰ্থক নহয়। ওজাপালি নাহে আমাৰ উত্তম গ্ৰন্থত আছিল, আগতে মোৰ গাঁৱতে আছিল। এয়া কেৰাটে সকলোবিলাকে লাগে আজিকালি শিশু, ছোৱালীক বিশেষকৈ। এই ছোৱালীজনী কেৰাটে শিকিছে, তাই অকণমান প্ৰদৰ্শন কৰি দেখুৱালে। আৰু বিভিন্ন প্ৰতিভা গীত নৃত্য আদি পৰিৱেশন কৰি বৰ ধুনীয়া নৃত্য পৰিৱেশন কৰে, লগতে নাটকো কিন্তু বৰ ধুনীয়া কৰে। যিয়ে যি পাৰে তাকে কৰিবলৈ দিয়া হৈছে। ভালো লাগে সিহঁতৰ মনবোৰ। আজিৰ ৰূপত আমি ৰূপায়িত কৰিব পাৰিম। পৰীক্ষাৰ্থীসকলে সহযোগ নকৰা হ'লে মই নোৱাৰিলোহেঁতেন। মই ভাবি আছিলোঁ যে এই কেৰেক্টাৰটো, এনেকুৱা কেৰেক্টাৰটো মই কাক দিম, কিন্তু লগে লগে তেনেকুৱা এজন পৰীক্ষাৰ্থী আহি গ'ল, তেওঁক সেই কেৰেক্টাৰটো দিয়া হ'ল। ঠিক তেনেকৈ পিছদিনা যিজনক ভাবি আছিলোঁ তেওঁ পিছদিনা নাহিল, তেওঁৰ কেৰেক্টাৰটো অকণমান ইফাল সিফাল কৰিবলগীয়া হ'ল। সেইকাৰণে পাটৰ নাটখনত কালিলৈকে আমাৰ সম্পূৰ্ণ হোৱা নাছিল, কালিহে সম্পূৰ্ণ হৈছে। কাৰণ আজি চব হ'বই লাগিব। পৰীক্ষাৰ্থীসকলে বৰ ধুনীয়াকৈ কৰিছে আৰু মই প্ৰত্যেকজন পৰীক্ষাৰ্থীকে মই জড়িত কৰিব বিচাৰিছোঁ। আৰু মই ভাবিছোঁ যে মই য'ত য'ত যিটো কেৰেক্টাৰত মই ল'ৰা ছোৱালীখিনিক মানে ৰূপায়ণ কৰিবলৈ চৰিত্ৰ
কাপোৰ দেখোন চবকে দেখি নাচিব মন গ'ল নাচা কি নাচিব শিকাই নিদিলোঁ তথাপি মন কৰিছে দিছোঁ আৰু নাচতকৈ নাচি আছে যা গানটোকে নিজে চিলেক্ট কৰিছোঁ দেই হৈ যাব না হৈ যাব ইয়াৰ নাটকখন আৰম্ভ হ'ব এতিয়া নিজে নিজে কৰোঁ ফুলে আছে চোন খেলে যাব দে ফুলে বজাই থাকে নহয় এজনী হেৰি আমাৰ দাবী ফুল বজাই আছে
ভাগৰ লাগিছে তুমি মোক কি বস্তু ইয়াতে তাক ঘৰলৈ নিদিয়ে ক'ব নোৱাৰি এইজনীক চাহ এটা ক্লাছৰ শিক্ষয়িত্ৰী নাহিলে বা শিক্ষকজন নাহিলে কি কৰি থাকে ল'ৰা ছোৱালীবিলাকে সেই এটা দৃশ্য আচলতে খুব সুন্দৰকৈ ল'ৰা ছোৱালীবিলাকে খেলি ধূলিয়ে পাৰ কৰিলে শিক্ষয়িত্ৰীগৰাকীৰ শেষ দিন আজি তেওঁ পলমকৈ আহিছে অকণমান আৰু অন্য এগৰাকী শিক্ষয়িত্ৰী আহিব যিহেতু তেওঁ আহিবই লাগিব তোমালোকে শ্ৰদ্ধা কৰিবা ভক্তি কৰিবা আৰু লগতে সন্মান কৰিবা হ'বনে মনত থাকিবনে মোৰ কথাখিনি পিছে মই যে ইমান সময় অহা নাছিলো তোমালোকে কি কৰি আছিলা ঠিক আছে বাৰু এইখন বিদ্যালয়ৰ পৰা ইমান সহজতে বিদায় দিব নোৱাৰোঁ আপুনি যিখিনি শিক্ষা প্ৰদান কৰিছে যিখিনি ল'ৰা ছোৱালীৰ লগতে আমাৰ অঞ্চললৈ আপোনাৰ শিক্ষা প্ৰদান কৰিছে যিখিনি শিক্ষাৰে আপোনাৰ শিক্ষাৰে ভৰাই তুলিছে সেইখিনি কথা আমি সদায় খোলা গামোচাখনেৰে আপোনাক সন্মান জনাইছোঁ এইখনে আছিল আজি আমি ইয়াত মঞ্চস্থ কৰা এই নাটকখনৰ জৰিয়তে মই প্ৰতিটো কৰ্মশালাতে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁৰ জীৱনত কোনোদিন বিপদ নহয় প্ৰশিক্ষাৰ্থীসকলে ইয়াত সুন্দৰকৈ নাটকখন মঞ্চস্থ কৰি আজি পুনৰবাৰ মোৰ অন্তৰত থকা সেই কথাখিনি প্ৰমাণ কৰিলে মই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক সকলোকে আশীৰ্বাদ দিলোঁ আৰু শুভেচ্ছা জনাওঁ ধন্যবাদ আৰু এখন আহা ইয়াৰ মা আছে নেকি প্ৰচাৰ কৰিব পাৰে আৰু এই পদক্ষেপৰ কাৰণে আমাৰ যিখিনি কমিটি বাইদেউসকল বা আগভাগ লৈছে তেওঁলোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰমাণ পত্ৰবিলাকো দি গৈছে লগতে গাৰ্জেনকো একাষাৰ ক'বলৈ দিছে অনুভৱখিনি নাম কৃষ্ণ কৰা ককা কৃষ্ণ কৰা মামাকো কৰা প্ৰমাণ পত্ৰ কৃষ্ণ কৰা ছাৰক অঁ ছাৰক কৰা কৃষ্ণ কৰা কৰা নামো কৰা একদম একাষাৰতে নাটকখন কেনেকুৱা হৈছে চাওক মই সৃষ্টি কৰা যিটো আমাৰ ভাৱ সেইবিলাক মই কৰিছোঁ সৃষ্টি কৰিব পাৰে আৰু আজি শৰ্মা যিখিনি বাটৰ নাম দেখুৱালে বা এটা চাকৰি দেখুৱাইছোঁ ছাকচেছফুল হৈছে আৰু ইয়াতো আজি সমাজৰ ছাত্ৰ ছাত্ৰীৰ শিক্ষা অৰ্জনৰ সময়ত যিখিনি
নাটকৰ জৰিয়তে দেখুৱাইছে কিছুমান গুচি গৈছে বাস্তৱতে বাৰুকৈ প্ৰশংসনীয়। আমি এতিয়া এই কৰ্মশালাটোত এনেকুৱা কিছুমান কথা হৈছে, আমাৰ গোটেইখিনি কথাই ইয়াত স্পষ্ট হৈছে যে আজিৰ যিটো বিদ্যালয় আমাৰ মতেতো যে আমি সদায় কওঁ পুৰণি দিনবিলাক সদায় সোণ সেন্দুৱা আছিল, অল ওৱান অলৱেজ গ'ল্ড। এতিয়া মোবাইল হেজ ডেষ্ট্ৰয়ড আৱাৰ ব্ৰেইন, আৱাৰ মেমৰি, আৱাৰ টেলেণ্ট। আমি পঢ়োঁতে পাইছিলোঁ, ছাত্ৰ ছাত্ৰীক কৈছিলোঁ পঢ়িবা, বুজি ল'বা, চিন্তা কৰিবা, ঘৰত মৌনতাৰে মই হৃদয়ংগম কৰিবা। সেই ছাত্ৰ যিবিলাকে কৰি আছে, আজি এতিয়া দেখিছা, আমি দেখিছোঁ যে আজি উত্তৰৰ বাস্কাত যোৱা, আমি বাস্কা জিলাত ওচৰতে কছাৰীবিলাকৰ গাঁও। এতিয়া ৰিজাল্ট ওলাইছে অলপতে APSC বাস্কাৰ ল'ৰা ফাৰ্ষ্ট, তাৰ ল'ৰাই ACS পাইছে। তেওঁলোকে জানিছে যে মন মগজু পঢ়া শুনাৰ মাজেৰে বতোৱালে এটা মানুহ হয়। গতিকে প্ৰত্যেক পিতৃ মাতৃয়ে এইটো উপলব্ধি কৰিলে এই প্ৰশিক্ষণত, আৰু নাটকত আমাক গোটেইখিনি দেখুৱালে। আজি এতিয়া যিটো ড্ৰাগছ, পুলিচ মিলিটাৰী লৈ ড্ৰাগছ বন্ধ কৰিব নোৱাৰি। ড্ৰাগছৰ নিজৰ এটা আৱেগ অনুভূতি আহিব লাগে। কি খাই মানুহ মৰে, কি খালে মানুহ জীয়াই থাকে, কি বস্তু পঢ়িলে, কিতাপ পঢ়িলে মানুহ জ্ঞানী হয়, সেই জ্ঞানে আমাৰ কলমত প্ৰকাশ পায়। সেই কলমৰ প্ৰকাশে জীৱন আৰু জীৱিকা হয়। এই কথাটি আমি মনত একেবাৰে সাঁচি লওঁ তেনে প্ৰত্যেকেই। গতিকে আজি বিদ্যালয়ৰ কথা ক'লে গোটেইখিনি এই কাৰ্যসূচীটো বাৰুকৈয়ে গৰমৰ বন্ধত এটা শিক্ষণীয় আদৰ্শ কাৰ্যসূচী হৈছে। ধন্যবাদ ছাৰ। মই যদি বাইদেউ বেয়া নাপায় এখন মঞ্চলৈ বহুত ভাল পালোঁ হয়। এখন চাৰ্টিফিকেট আপুনিও দিয়ে। আহক বাইদেউ। এখন চাৰ্টিফিকেট দিয়া কান্দিব। এই ভাগ্য ধৰি নেচোন। ভাগ্য ধৰি বাইদেউ এখন মঞ্চ নাটক দেখা পালে, কেনেকুৱা পালে? সঁচাকৈয়ে আজি মই আহি ইয়াত অলপ সুখ পাইছোঁ, আনন্দ পাইছোঁ। এনেকুৱা সৰু ল'ৰা ছোৱালীবিলাকক দেখি মোৰ মনত খুব ভাল লাগিছে। মোৰ আগৰ দিনৰ কথা মনত পৰিছে যে আমাৰো ল'ৰা ছোৱালী এনেকুৱাকৈ পঢ়িছিল, কিন্তু ইমান এইবিলাক শিক্ষা পোৱা নাছিল কেতিয়াও। দৌৰি দৌৰি স্কুললৈ যায়, ওচৰতে স্কুল আছিল, আকৌ লেজৰত দৌৰি দৌৰি আহে, আহি ভাত খাই, এইবিলাক এনেকুৱা একো পৰিস্থিতি নাছিল। এতিয়া মোৰ খুব ভাল লাগিছে এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক দেখি মই আনন্দ পাইছোঁ, মই নথৈ সুখ পাইছোঁ। এইখিনিয়ে কৈ মোৰ ইমান এটা সামৰণি মাৰিলোঁ। অৱশ্যে মোৰ গাঁও ইমান এটা ভাল নহয়, তথাপিতো মই এখেতসকলৰ অনুৰোধত মই আজি ৩-৪ দিন মোৰ তালৈ গৈছিল, সেইকাৰণে মই আজি আহিছোঁ। নমস্কাৰ। ধন্যবাদ জনাইছোঁ। আৰু আপুনি আমাৰ মৰমৰ পাঞ্চালী সৰুজনীক এই যোগ্যতা প্ৰমাণ পত্ৰখন প্ৰদান কৰা বহুত ভাল লাগিব। লোৱা। থেংক ইউ। আমি এখন ফুলাম গামোচাৰ সম্ভাষণ জনাম। চাৰ্টিফিকেট প্ৰমাণ উপস্থিত নমস্কাৰ। অতি সুন্দৰ পদক্ষেপ অভিনয় কৰ্মশালাৰ মানে এই 7টা দিনৰ অনুভৱ খুবেই সুন্দৰ। উঠি অহা নৱপ্ৰজন্মৰ কাৰণে সিহঁতে বহুত শিকিছে আৰু আগলৈ যাতে শিকিব পাৰে তাৰ কাৰণে ছাৰক অনুৰোধ কৰিছোঁ যাতে আকৌ আহে মানে আমাৰ মাজত অতি সোনকালে। ধন্যবাদ। এইটো বাস্তৱ অভিনয় আৰু যি চকুত ভাহি উঠে
কোনো লাইট নাই বা বেলেগকৈ হেৰি কৰিব নোৱাৰি বাস্তৱ অভিজ্ঞতা। আৰু মই ভাবোঁ এনেকৈ যদি চাৰিআলিতে হওক বা আমাৰ বেজেৰাতে হওক এনেকৈ নাট্য স্কুল এখন খোলে নিশ্চয় আমি সহায় সহযোগিতা কৰিম। আৰু মই দেখিছোঁ এই 7 দিনতে ল'ৰা ৰামক চাচোন কাণত পাৰিছে সকলোকে প্ৰমাণপত্ৰবিলাক দিয়া হৈ গ'ল। প্ৰমাণপত্ৰখন এনেই এখন আৰু সিহঁতৰ এটা পৰিচয় কিবা এটা যে শিকিলে এয়া শিকোৱাটো কাৰণে আমাৰ ফটো ছেশ্যন হৈ গ'ল। এইটো কেনে লাগিলে মই ক'ব আৰু ধন্যবাদ জনাইছোঁ। ইয়াত আৰু ময়ো কাবাক